নমস্কাৰ গোটেই অসমবাসীক মই মোৰ চেনেলটোক আশাকলৈ স্বাগতম জনাইছোঁ। মানে আজি আমাৰ ইয়াতে মানে বৰনগৰ সৰভোগ আঞ্চলিকত ইয়াতে ৰোড প্ৰতিবাদ হৈ আছে। সেইকাৰণে আমি আন্দোলন কৰিবলৈ আহিছোঁ। এই ৰাস্তাবিলাক আপোনালোকক দেখাই আছোঁ, চাই থাকক এই ৰাস্তাবিলাক কেনেকৈ বেয়া হৈ আছে। এতিয়া মই চৰকাৰৰ ওচৰত এটাই অনুৰোধ কৰোঁ যে এই ৰাস্তাটো সোনকালে বনোৱাই দিয়ে, আৰু সেইকাৰণে আজি আমি পথ আন্দোলন কৰিম। সেইকাৰণে চব গাড়ীবিলাক যাব দিয়া নাই, কাৰণ আপোনালোকক মই ৰাস্তাটো দেখাই আছোঁ আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাই থাকক। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া ইলেকশ্যনৰ সময় আহে না, তেতিয়া চৰকাৰে ঘৰত যাই কিনে কয় যে ৰাস্তাৰ কাম কৰি দিম, অমুক কৰিম তমুক কৰিম, কিন্তু এতিয়ালৈকে আজিলৈকে একোৱে কৰিব পৰা নাই। সেইকাৰণে আমি পথ আন্দোলন কৰিবলৈ আহিছোঁ। সেইকাৰণে আমাক ন্যায় লাগে আৰু আমাক ৰাস্তাটো সোনকালে ভাল কৰি দিয়ে যেন আমি চৰকাৰৰ ওচৰত সেইটো অনুৰোধ কৰোঁ। তো আপোনালোকক মই ভিডিঅ'টো আৰু আগত যাই কিনে দেখাই আছোঁ, ৰাস্তাটো দেখাই আছোঁ ইমান বেয়া হৈছে। সেইকাৰণে আমাক ন্যায় লাগে যে এই ৰাস্তাটো সোনকালে ভাল কৰি দিয়ে। সেইকাৰণে আজি আমি পথ আন্দোলন কৰি আছোঁ। মই আগত যাই কিনে আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ সম্পূৰ্ণ। এই ৰাস্তাটো চাওক কেনেকুৱা বেয়া হৈছে। সেইকাৰণে এই ৰাস্তাটো আমাক সোনকালে ভাল কৰি দিব লাগে, আমি সেইটোৱে অনুৰোধ কৰোঁ চৰকাৰৰ ওচৰত। মই আগলৈ ভিডিঅ'টো দেখাই আছোঁ। আৰু এইখিনি হ'ল উত্তৰৰ মানুহখিনি হ'ল কিলোমিটাৰ মানে এইবিলাক ছাত্ৰ ছাত্ৰী এই ৰাস্তাতে খোজকাঢ়ি এখন যদি গাড়ী আহে তেওঁলোকৰ নিৰাপত্তা আমি দিব নোৱাৰা আৰু স্থানীয় দোকানীবিলাকৰ কথাটো সুধি যাব পাৰে কিমান তেওঁলোকে বাইক তুলি দিব লগা কৰিছে। এইখিনিয়ে কথা। ধন্যবাদ। চাইজক আপোনালোকে একাঠো পানী হৈ যায়। এতিয়া পানী হোৱাৰ কাৰণে আপোনাৰ এই ৰাস্তাটোত বহুত অসুবিধা হয়। স্কুল কলেজ ফিল্ড কিমান বাগৰি পৰিছে, এতিয়া বহুত অসুবিধা হয়। আমি চৰকাৰৰ এইটোৱে দাবী জনাইছোঁ ব্লক পাৰি এই ৰাস্তাটো নহয়, আৰু যদি অনাগত দিনত এই ৰাস্তাটো ভাল নহয় তেনেহ'লে আমি আন্দোলন আৰু আগুৱাই দিম। এইবিলাক বহুত বেছি হৈছে, যিহেতু ঘৰে ঘৰে আজিকালি ই ৰিক্সা হৈছে আৰু সেইবিলাক অহা যোৱা কৰোঁতেই বাগৰি পৰি যায়। কিহৰ কাৰণে ৰাস্তাটো বেয়া, কিন্তু আমাক যেতিয়া ভোটৰ সময়ত ইলেকশ্যনৰ সময়ত আহে যে আমি এইটো কৰিম সেইটো কৰিম চবখিনি কৰি দিম বুলি কয়, কিন্তু তাৰপিছত আমাৰ কি কৰে এইবিলাক একো ঠিক ঠাক কৰি নিদিয়ে। আমাৰ ৰাইজৰ বাবে বুলি কয়, কিন্তু আমাক কয় যে আমি চৰকাৰে কৈছে যে আমি ৰাইজৰ হকে ৰাইজৰ বাবে আছোঁ, কিন্তু আমাৰ ৰাইজৰ সমাজখনত কৰিছে কি কামবিলাক কৰিছে কি এই অলপ সৰু সুৰা কামবিলাক কৰে না, ৰাস্তাটো ঠিক কৰে, কিন্তু ৰাস্তাটো ঠিক কৰি দিনকে সিহঁতৰ চিনাকি লেবাৰ এইবিলাক কি কৰে লেবাৰবিলাক আহিব অলপখিনি কাম কৰিব, ইমান বেছি নকৰে, অলপখিনি কৰি পেলাই গোটেইখিনি সিহঁতে পইচাবিলাক হাৰাপ কৰে নে কি কৰে সেইবিলাক আমি নাজানো। আমি চালি জাৰিও নাচাওঁ, তাৰ ভিতৰত আমি পাব নিবিচাৰোঁ। মুঠতে আমাৰ বহুত ধৰণৰ অসুবিধা হয় ৰাস্তাটোৰ কাৰণে। আমাৰ অহা যোৱা প্ৰব্লেম, স্কুল আমি টাইমত যাই নাপাওঁ, কিছুমান টাইমত আমি ইয়াতে আধা ঘণ্টা লৈ আমি গাড়ীয়ে ৰখি থাকিব লাগে, কাৰণ আমাৰ এক্সিডেণ্টো হয় ইয়াতে আমাৰ গেডাৰিং হয়। আমি কেনেকৈ যাম, একদম টাইমত আমাৰ বহুতখিনি প্ৰব্লেম হয়। আমি ইয়াৰ পৰা সৰ্বকালে নিজৰ স্কুটি বাইক এইবিলাক যিখিনি আমাৰ সামৰ্থ্য অনুযায়ী সেইবিলাকেৰে যাব লাগে। কি দাবী আপোনালোকৰ? আমাৰ দাবী আমাৰ ৰাস্তাটো ভাল কৰি দিব লাগে। এতিয়া চাইজক আপোনালোকে একাঠো পানী হৈ যায়। এতিয়া পানী হোৱাৰ কাৰণে আপোনাৰ এই ৰাস্তাটোত বহুত অসুবিধা হয়। স্কুল কলেজ ফিল্ড কিমান বাগৰি পৰিছে, এতিয়া বহুত অসুবিধা হয়। আমি চৰকাৰৰ এইটোৱে দাবী জনাইছোঁ ব্লক পাৰি এই ৰাস্তাটো নহয়, আৰু যদি অনাগত দিনত এই ৰাস্তাটো ভাল নহয় তেনেহ'লে আমি আন্দোলন আৰু আগুৱাই দিম। আমাৰ দাবী মাৰিব লাগিব। চৰকাৰ
অৱশ্যে ভোটৰে ভোট সোনকালে মেৰামতি কৰক অসম চৰকাৰ হাই হাই চৰকাৰী বিভাগ হাই হাই স্থানীয় বিধায়ক হাই হাই এতিয়া মানে এইটো আমি ৰিনুৱেলে কৰিব লাগিব কাৰণ অল এক্সিষ্টিং 5.5 আছে গতিকে আমি আৰু এক্সট্ৰাকে এটা প্ৰপ'জেল 5.5ত দিব নোৱাৰোঁ অলৰেডি আমাৰ ৰেকৰ্ড আছে এইটো বস্তুত 6 মাহত দিলে 6 মাহৰ ভিতৰতে মানে বেয়া হৈ গৈছে পানী পৰিলেও কাম কৰে ওপৰত একো নিদে খালি অলপ পটপট দি মাৰি দিব সেইফালে বিভাগীয় কৰ্তৃপক্ষ অৱহেলাৰ ফলত এই অৱস্থাটো এনেকুৱা ঠিক আছে আপোনালোকে হেৰি কৰিব ঠিক আগৰলৈকে ব্লক আছে এইখিনি ব্লক হ'ব নেকি এইফালে ব্লক আছে ব্লক নহ'লে যে ৰাস্তাৰ কাম নকৰিব বন্ধ হৈ যাব মানে নতুন মানে একদম কমপ্লিট নতুন ষ্ট্ৰাকচাৰ এইটোতো এক্সিষ্টিং ষ্ট্ৰাকচাৰ গাড়ীটো এষ্টিমেট এপ্ৰুভ হৈ আহে তাহাঁতে ৰিজেক্ট কৰিলেতো ওপৰৰ পৰা নহ'ব নহয় তাহাঁতিও কাইদা কৰি দিব লাগিব যে শুনিব পাৰে ৰিপেয়াৰিঙৰ কামটো কেনে এতিয়া কথাটো হ'ল একজেক্ট ডিটেইলছটো এনটিঅ' ট্ৰেইনিঙত আপোনালোকে এবাৰ আলোচনা কৰি ল'ব কিবা যদি মডিফিকেশ্যন কৰিবলগীয়া আছে তাত বা আপোনালোকে যিমানখিনি লেংথ তেওঁ কৈছে 3200 মিটাৰ ইফাল লেংথটো প্লাছ মাইনাছ কৰি মেলি ইয়াত এডজাষ্টমেণ্ট কৰিব পাৰে তেতিয়া তেনেকুৱা কৰিব যোনখিনি বেছি দুৰ্বল হয় সেইখিনিৰ ওপৰত ফ'কাছ কৰে হয় নাই তেনেকৈহে এইটো আপুনি এইটো এটা কথা হ'ল মানে বুজি পাইছোঁ একজেক্টলি কোন মানুহজন কনচাৰ্ণ আৰু কি ৰাইজৰ হেৰি আছে এইখিনি দুই এজনে লৈ পেলাই দিব বিজু বৰালীৰ লগত আমি দুজনে বহি লৈ পেলাই বোলে এইটো MLA ছাৰকো লৈ ল'ব লগত কোন কনচাৰ্ণ হয় দুজন MLA ছাৰকে এই বন্ধ